হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আৰু আজি মানে আমাৰ ভণ্টিহঁত আছিলে দিনত, তাকে এতিয়া অলপ ফুৰাব লৈ আহিলোঁ। আৰু ইফালে এই আমাৰ ভণ্টি ছোৱালী আৰু আমাৰ ছোৱালী দুইজনীয়ে দৌৰা দৌৰি কৰি ঘূৰি ফুৰিছে। অলপ ফুৰাব আনিলোঁ ষ্টেচনলৈ। বাৰু ঠিক আছে, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, দেখাই থাকিম কি কি কৰোঁ কি নকৰোঁ। দুইজনী সমনীয়া নিচিনা হৈছে যে খুব ভাল পাইছে আৰু অহাৰ পৰা বুলি লগ এৰাই নাই দুইজনীয়ে। এইফালে ভণ্টি ভাগৰ লাগিলে লৈ আনিলোঁ ঘৰলৈ। এতিয়া হাতত লাগিছোঁ। এইফালে মাছ ভাজি থৈছোঁ, মাছখিনি কোমোৰাৰ লগত বনাম। আৰু এইফালে বডি আৰু আলু ভাজি আছোঁ। আমাৰ এইফালে আকৌ ডান্সৰ আখৰা চলিব এতিয়া। এইফালে ভণ্টি আকৌ দৰ্শক, ভণ্টি তাই হৈছে দৰ্শক চাই থকা। সিহঁত দুজনীক নচুৱাই আছে মানে। কোৱা। আমি এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এই বাচন চাচন ধুই আহি গ'লোঁ বিচনাত। ইহঁত দুজনী এইফালে শুই গ'ল, খুব খেলিলে যে দিনটো আজি, ভাগৰত টোপনি আহি গ'ল সিহঁতৰ। এইফালে ভণ্টি শুই যাওঁ আৰু আমি এতিয়া। ঠিক আছে, বাই বাই, গুড নাইট।